পৰম শ্ৰদ্ধাৰ আজি সভাৰ অধ্যক্ষ মহোদয়, সন্মানীয় সদন, আজি সদনৰ নিৰ্বাচিত কবিতাৰ শিৰোনাম সাগৰ দেখিছা। কবি দেৱকান্ত বৰুৱা। সাগৰ দেখিছা? দেখা নাই কেতিয়াও, ময়ো দেখা নাই, শুনিছোঁ তথাপি। নীলিম সলিল ৰাখি বাধাহীন উৰ্মিমালা আছে দূৰ দিগন্ত ব্যাপী। মোৰ এই অন্তৰখনি সাগৰৰ দৰে নীলা বেদনাৰে দেখা নাই তুমি। উঠিছে মৰিছে যত বাসনাৰ লক্ষ্য হওঁ তোমাৰ স্মৃতি সীমা চুলি। শুনা নাই মোৰ সাগৰত তুমি, শুনা নাই ধুমুহাৰ উতলা শব্দ, বুজা নাই অনুভৱো কৰা নাই ফুলনিত বসন্তৰ কোমল দেখিছা তোৰ আন্ধেৰ বাৰিষাৰ ডাৱৰত পোহৰৰ মোহন গৌৰৱ, প্ৰেমৰ পোহৰ দীপ্ত মোৰ হিয়া। দেখিছানে আকাশৰ ৰঙৰ উৎসৱ, মাছনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভগা মাত? ভাবিছানে এটিবাৰ পক্ষীৰ ডিঙিত কান্দে মানুহৰ বুকুৰ সংবাদ? ধন্যবাদ।